তো মই কৈ আছোঁ মানে ইয়াত লাগি আছে কেমেৰা লাগি আছে একদম সত্য পজিটিভ কথা এইটো কৈ আছোঁ ন এৰিছা এইটো দাদু মই এইটো বিনোদ আমি কেইটা আছোঁ একেলগে আছোঁ এনেকৈ কৈ আছোঁ মই যদি মোবাইলটো এনেকৈ লুকাই দিছোঁ কিবা কৰিছোঁ কিবা ইফালে দেখাইছোঁ সিফালে দেখাইছোঁ কিন্তু এই সময়টো কালি পামনে ইফ ইউ ৱান্ট টু চে য়েছ অৰ ন এই কথাটো মই কৈ আছোঁ মানে মই য়েছ অৰ ন কোৱালৈকে কৈ আছোঁ কিন্তু পজিটিভলি কৈ আছোঁ ৰাতিপুৱা চিন্তা কৰালৈকে বা পৰহি চিন্তা কৰা মানে পৰহি কথা ভাবিছোঁ কিবা এই যে পালোঁ এতিয়াখিনি পাই আছোঁ মই যদি মৰি থাকোঁ জ্বলাই দিলে কাহিনী খতম আপুনি জীয়াই আছে আপুনি নিজৰ জেগাত আছে কিন্তু আপুনি যি কৰি আছে সেইখিনি আপুনি কৰি আছে মই যি কৰি আছোঁ এনেকৈ কৈছোঁ আপোনালোকক এনেকৈ যে ভিডিঅ' কৰি যে এই টাইমটো দি আছোঁ কিন্তু এই বস্তুটো যে আমি কথা পাতি আছোঁ ভূত ভৱিষ্যত নাজানো মানে একোতো নাই আপুনিতো মচি দিয়কচোন এফালে পাছফালৰ পৰা গোটেইখিনি মই কি কৰি আছোঁ মচি দিয়াটো নাভাবি পেলাই আপুনি গৈ থাকক ন আগলৈ মচি দিয়া নাই আপুনি পাছলৈ নাচাব খালি গৈ থাকক কি হৈ আছে গম পাব নালাগে তাৰপিছত গম পাব এইটোৱে জীৱন মই যে কৈ আছোঁ নহয় এইটো জীৱন হয়তো মই হাৰ্ট এটেক হৈ যদি মৰি থাকোঁ আপুনি কথাটো কি গম পাব এটা বস্তুটো কি গম পায় নাপায় মইতো নমৰো কথাটো কিহৰ কাৰণে মই ভাল আছোঁ কিবা আছোঁ মোৰ হাৰ্টৰ প্ৰব্লেম নাই একো নাই বাৰু কিন্তু কি আছে মই নমৰোঁ কিন্তু মই নমৰোঁ বুলি যে কৈছোঁ হয়তো এই টাইমত মই যে কাঁহ মাৰি দিছোঁ এই টাইমত শেষ কথাষাৰ সেইখিনিৰ পৰা ষ্টপো হ'ব কিন্তু আপুনি গৈ থাকিব আৰু কেইবাটাও গৈ থাকিব জীৱ জন্তু চবেই আছে মানুহৰ শাৰীত আছে কাৰণে আপুনি এনেকৈ আছে পৰুৱা হ'লেও আপুনি জীৱটোহে আছে আপোনাৰ আকাৰটো বেলেগ গছজোপাতো আপুনি আছে চবতে গাড়ীখনটো কিবা এইবিলাক থাকে মানে কিন্তু কথাটো বুজি পোৱা নাই আমি যোনটো যেনেকৈ আছোঁ বা আমাৰ আজি মৰি থাকিলোঁ কালি ঘৰৰ মানুহ এটা ক'লে পৰহি মোক গম পালে কোনোবা এটাই তাৰপিছত গম পালে আৰু কিমান দিনলৈ গম পাব 10 বছৰ 15 বছৰ কোনে গম পাব মানে গম পোৱাটো মানুহ নাই কাৰণ আপুনিও নাথাকে ন সেইদিনাখনি আপুনি মৰিব পাৰে মই যেনেকৈ কৈছোঁ মানে এইটো ৰাইট মানে এইটো সত্য কথা মই যে যোনটো কৈ আছোঁ এইটো সঁচা কথা মই কৈহে গৈ আছোঁ কিন্তু মই কালি কি কৰি থৈ আহিলোঁ আপুনি ভাবি চাওক মই কালি নাঙলটো বেকাকৈ লগাইছিলোঁ আজি ভালকৈ লগাই দিম বুলি ঘূৰি যাব পাৰিম নেকি নোৱাৰোঁ মানে আপুনি ক'বহে পাৰিব কিন্তু ক'লে কি হ'ব আপুনি মৰি থাকিলে সেইখিনি আপুনিহে জানিব আৰু কোনো নাজানে এইটো চিধা কথা আৰু মই যিখিনি কৈ আছোঁ নহয় আপুনি ভাল পাব কথাটো শুনি পেলাই মই জীয়াই আছোঁ কাৰণে কৈ আছোঁ আপুনি শুনি আছে কিন্তু এইখিনি সময়তে শুনি আছে আৰু যে মই এইখিনি বুলি গৈ আছোঁ ন এই টাইমটোতে আছে আপুনি কিন্তু এই পাছত এইখন চিচাত আপোনাৰ মুচি থৈ দিব তাৰপিছত গমেই নাপাব যে কি হ'ল সঁচাকৈ নিজৰ কথাটো এনেকুৱা জীৱনটো যে মই কি কৰিলোঁ কালি কি কৰিলোঁ আজি কি কৰিলোঁ সেইটো মনত পেলাব পাৰোঁ খালি কিন্তু সেইটো ঘূৰাই আনিব নোৱাৰোঁ মানে মই মচি দিব নোৱাৰোঁ মচিহে দিব পাৰিম মই কালি কি কৰি আছিলোঁ মই কালি ডক্টৰ আছিলোঁ কালি ইঞ্জিনিয়াৰ আছিলোঁ কালি এডভকেট আছিলোঁ XYZ আছিলোঁ যি আছিলোঁ কি আছিলোঁ গাড়ী বেপাৰী আছিলোঁ কিবা এটা আছিলোঁ আৰু বেপাৰ এটা কৰিছিলোঁ কিন্তু কথাটো কৈছিলোঁ কি মই যিখিনি আছিলোঁ সেইখিনিয়ে আছিলোঁ হয়তো মোৰ লগৰ এটা কালি মেজিষ্ট্ৰেট হ'ব বা হৈ আছে বা লয়াৰ হৈ আছে এই কথাটো মই কৈ আছোঁ বেলেগ এটা কথা কাৰণে চিন্তা চৰ্চাটো এনেকুৱা মানে কিন্তু সেই বস্তুটো তেওঁ যোনটো লাইনত আছে সেইখিনিৰ পৰা গৈ আছে তেওঁ নিজৰ সংসাৰ চলি গৈ আছে মই মোৰখন চলি গৈ আছে তোমাৰখন তোমালোকৰ গৈ আছে কিন্তু মোৰ মা দেউতাৰ লগত থাকি পেলাই মই যোনটো মজা পাই আছোঁ মই তেনেকৈ গৈ আছোঁ মোৰ ভাল লাগিছে কথাটো তেনেকুৱা কিন্তু যিখিনি কৈ আছোঁ যিখিনি যোনে জানি আছে কিন্তু সেই কালি দিনটোৰ পৰা মা আছিলে কিবা আছিলে যে দেউতাও যদি ঢুকায় বা মই যদি আগতো ঢুকাওঁ কথাটো এনেকুৱা মানে মই কৈছোঁ কথাটো একদম পূৰা সত্য কিন্তু দেউতাই লিখিব বা মই লিখিম কিন্তু মোৰ দেউতাতকৈ মই আগত মৰাটো মই বিচাৰোঁ এইটো মই চিধা কথা এইটো যে এনেকুৱা কথা নহয় যে মই দেউতাতকৈ আগত মৰিব বিচাৰিছোঁ এই ফোনটোত যে কৈছোঁ সেইটো মানে মোৰ নিজৰ বেয়া ভাষাটো কোৱা নাই বা এনেকুৱা নেগলেঞ্চি বা এনেকুৱা কথাও নহয় ভিডিঅ'টো ওলাই গ'ল কাৰণে ক'লোঁ কিন্তু মানে কি মোৰ দেউতাক মই বেছি ভাল পাওঁ মানে মোতকৈ সেই কথাটোহে কৈ আছোঁ তেখেতে ইমান ধুনীয়া মানুহ কিবা ভাল লাগে বেয়া লাগিলে যিখিনি আছে মই কওঁ কিন্তু এই যিখিনি কথা পাতি আছোঁ ন এইখিনিলৈকে মই চব চিধা আছোঁ কৈ আছোঁ কিন্তু কি হয় কালি আপুনিও চাব আপুনি কালিৰ পৰা কি কৰিছে মোৰ নিচিনাকৈ ভিডিঅ' এটা কৰি ল'ব চাবচোন কিন্তু পাছৰখিনি মুচি দিব লাগিব আপুনি ক'ৰ পৰা আহিছিলে LP স্কুলত পঢ়িছিলে কিবা কৈছে কাৰণ ইফ ইউ মানে আপুনি কেতিয়াও মানে
বেক কৰি গৈ সেইখিনিৰ পৰা LP স্কুলৰ পৰা এটা ক্লাছ ফেইল হৈ গ'লোঁ, বেয়া হৈছে 1 নম্বৰৰ কাৰণে প্ৰথম বিভাগ কিবা নাপাওঁ বুলি কয় বা এনেকৈ কিবা আছিলে, হয়তো মই এতিয়া পাহৰিছোঁ, 4ৰ্থ শ্ৰেণীত কিবা 1 নম্বৰ বুলি কয়, 1 নম্বৰত পাছ কৰিছ, 1 নম্বৰত পাছ কৰিছ এনেকৈ বুলি ক'লে মানে ভাল লাগে আৰু 1 নম্বৰত পাছ কৰে, কিন্তু 1 নম্বৰতে পাছ কৰিছিলোঁ চবতে ধৰি লওক। কিন্তু কথাটো কি হৈ গ'ল, লাইফৰ বিসংগতি যোনটো চলি আছে, যি চলি আছে মানে চলি আছে আৰু, গতিকে মোৰ যোনটো চলিছে চলিব দিছোঁ। এতিয়া বেলেগৰ আমাৰ এই বিনোদ নৰহৰ চলি আছে, চলিব দিছোঁ, দাদু আছে, চলিব দিছোঁ। আমি মানে এনেকুৱা মানুহ চলি আছে, কিন্তু কালি আপুনি মোৰ ঘৰখনৰ, মই যদি দুখীয়া হৈছোঁ, মোক তাক আপুনি, মই কালি যদি দুখীয়া আছিলোঁ, মই আজিৰ দিনত 10 কোটি দিম, 2009 চনত মোৰ ঘৰখনত আপুনি 10 কোটি দিম বুলি কৈছে, তাৰে আপুনি 9 কোটি টকা ব্যৱহাৰ কৰি মোৰ ঘৰখন বনাই দেখাব পাৰিব নেকি সেই চনটো আপুনি পাৰিবনে? 9 বছৰৰ পাছৰ চনটোত মোৰ ঘৰটো যদি আপুনি 10 কোটি টকাত বনাব দিব পাৰে, তেতিয়াহ'লে আজি মই কথাটো এনেকৈ কৈছোঁ মানে এই যোনখিনি সময় হৈ আছে আপুনি পাগল লাগিব, মানে মই কি কৰি আছোঁ, মই যদি মৰি থাকোঁ এইখিনিৰ পৰা মৰিলোঁ, তাৰপিছত মই আছোঁ বুলি কৈ কোনোতো পৰিয়ালটো নাই ন, কোনো নাই মানে, তেতিয়া বংশ পৰিয়াল নাই, কোনো নাই, কিবা নাই, জ্বলাই দিলে শেষ, হিন্দু ৰীতি নীতি সেইটো জ্বলাই দিলে, সেই ডেড বডি শেষ, কিবা হ'ল, মাকৰ মৰম, বাপেকৰ মৰম, কোনেও কাকো ভাল নাপায়, কিবা নাপায়, গুচি গ'ল, ল'ৰা অবিহনে চলি আছে, গোটেই সেইখিনি যোনটো লাইনত গৈছে সেইখিনি সত্য। এতিয়া মই যোন জেগাত আছোঁ সেইখিনি মই সত্য বুলি ভাবোঁ, মই চলিছোঁ আৰু চলি থাকিব লাগিব। যদি আপোনাৰো হৈ আছে নহয় তেনেকুৱা, আপুনি নাভাবিব তেনেকুৱা, আপোনাৰ সেইটো লাইনত গৈ আছে, ভাল হ'ব পাৰে, বেয়া হ'ব পাৰে, কিন্তু কালি এই বস্তুটো আপুনি ৰিয়েলাইজ কৰিব নোৱাৰে। আপুনি যদি 10 কোটি ঘটি দিলে ন আজিৰ দিনটোত, সেই দিনটো আপুনি কিন্তু কালি নাপায় মানে 10 কোটি আপুনি জমাহে হ'ল আপোনাৰ তাতে, কিন্তু 10 কোটি আৰু 10 কোটি হ'লে আপুনি পালে, সেই 10 কোটি নাপায়। কিন্তু কথা তেনেকুৱা মানে যোনখিনি হৈয়ে আছে, চলি আছে, এইটো মোৰ লগতো হৈছে, আপোনাৰ লগত হৈছে, এইটো আমাক ওপৰত এজন আছে, তেখেতে এটা কথা কৈছে, তহঁতক নিবৰ সময় আহিছে, তহঁত যাব লাগে, মই নিব আহিছোঁ। প্ৰতিটো দিন, প্ৰতিটো ৰাতি আপুনি ভাবক, শুই থকাৰ পিছত হয়তো 20 বছৰ জীয়াই থাকিব, কিহৰ কাৰণে গম পায়নে? সেই 20 বছৰৰ পাছত আপোনাক নিব আহিব, বা কাৰোবাক আজি নিব আহিছে, কাৰোবাক কালি নিব আহিছে, কথা তেনেকুৱা মানে। সেইটো যাৰ যেতিয়া যি হ'ব লগা আছে হ'বই, কিন্তু এটা কথা কি, যাবগৈ লাগিব এই সংসাৰত। আপুনি মোৰ মা দেউতা হওক বা ময়ে হওক, মই যদি কালি মৰি থাকোঁ, 10 দিনৰ পৰা কান্দিলেনো কি হ'ব, কথাটো বেলেগ একো নাই। মানুহ এনেকুৱা নহয় যে মই বাৰু এইটো কিয় বা কৈ আছোঁ মই বুজি পোৱা নাই কথাটো দেই, কোনো চিৰিয়াছলি নহয় যে মই মৰিলেও কথা নাই, কিবা নাই, মা দেউতা এনেকৈ চলিব লাগিব। মই বেয়া নাপাওঁ, ভাল পাওঁ, বহুত ভাল পাওঁ, কিন্তু এই ভিডিঅ'টো মই ৰাখিছোঁ বেলেগ এটা হিচাপত। এই সময়খিনি, যিখিনি সময়ত আমি এনেকৈ আছিলোঁ, যদি নমৰোঁ, 20 বছৰৰ পাছত আমি তিনিটাই এনেকৈয়ে চাম, এইটো মই এটা মোৰ নিজৰ জেগাত ৰাখিম, লাগে দি দিম চবকে। কিন্তু এই বস্তুটো মই সুধিব বিচাৰিছোঁ যে আমি যে এই সময়টো পাৰ কৰিছোঁ, কালিতো এই সময়খিনি নাপাওঁ। কোনোবাই টকা 10টা দিছে, কোনোবাই 20 টকা দিছে, কিবা এটা খাইছোঁ আৰু মিলাই মেলি, চিগাৰেট এটাকে আনিছে বা কিবা এটা, আমি নাই খোৱা হ'লেও বেলেগে খাইছে, কথাটো তেনেকুৱা। কিন্তু কথাটো কি, কিন্তু এই সময়খিনি আমি কাকো নিদিওঁ, এই সময়খিনি আমাৰ পিছৰ পাইছোঁ, আমি ভালকৈ আছোঁ। আমি ভাবিছোঁ আপোনালোকো আমাৰ নিচিনাকৈ থাকক চবেই, যে জীৱনটোৰ এই সময়খিনি, যিখিনি সময় কটাইছোঁ, আমি সকলোৰে লগত মিলি থাকিব লাগে, এইটোৱে ভাবক আপুনি। এইটো মোৰ ফালৰ পৰা কৈছোঁ, যিখিনি সময় পাইছোঁ, তোমাৰ লগত মই যিখিনি সময় পাইছোঁ, সেই সময়খিনি তুমি মোৰ লগত ভালকৈ থাকিবা। এনেকৈ যদি সকলোৱে ভাবে নহয়, চাব সকলোৰে ঘৰখনত এটা ধুনীয়া এটা পৰিৱেশ আহিব, যোনটো আমি এনেকৈ থাকি ভাল পাই আছোঁ। সেইকাৰণে ভাল লাগিছে, চেলো দিওঁ, কথা পাতিম, আকৌ বেলেগকৈ আহিম, কিন্তু এই সময়খিনি নাপাওঁ দেই। বাই বাই।